Hey guys, good morning. Senas vlogৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰ ভাল। আৰু শুই উঠি এফালে ব্ৰেকফাষ্ট কৰিলোঁ আৰু তলত বহিয়ে কৰিছিলোঁ। এইখিনি নিবলৈ আছে, এইখিনি নিয়াই নাই। আমি তলত বহিয়ে কৰোঁ, গৰমত ভাল লাগে। এইফালে আলনাও সামৰি পেলাই আছে, গোটেই জাঁচ হৈ আছে। আৰু এতিয়া এইখিনি সামৰিম, আগত কৰিম। মিষ্টাৰ অলপ ওলাই গৈছিলে, যাওঁতে তেওঁ বস্তু এটা লৈ আহিছে। কি আনিছে দেখাওঁ বাৰু, আগত সেইখিনি খাই ল'ম। মই ভাল পাওঁ খাই। চাৰফাজো ভাল পায়, সি ৰুটিয়ে নাখালে। অনা দেখি মই ৰুটি বনাই লৈছিলোঁ, তেতিয়া সি নাখালে বোলে, এয়া খাব এতিয়া। আগত খাই লওঁ, তাৰপিছত দেখাই আছোঁ কি কৰোঁ। আমি গোটেইখিনি এতিয়া ফুচকা খোৱাত ব্যস্ত। আৰু ফুচকা বহুত দিনৰ মূৰত খাইছোঁ, বহুত দিন খোৱাই নাই লকডাউন দিবৰ পৰা। 5-6 মাহৰ পিছত কিজানি খাইছোঁ, বহুত দিনৰ আগতে খোৱা। মই চব্জি ব্ৰেকফাষ্ট কৰিবলৈ যোৱাৰ আগতে কাটি ৰেডি কৰি থৈ গৈছিলোঁ। এইফালে এয়া আজি চব্জি ভাজিম। চব্জি এইফালে লৈ লৈছোঁ মই পটল কাটি থৈছোঁ আৰু ভাত কেৰেলা দিছোঁ, আৰু লগতে আলু এটাও দি দিলোঁ। আৰু এইফালে কাটিছোঁ ভোলে মাছে বনাম। এতিয়া বনালেই হ'ব। এইফালে কেৰাহী গৰম হৈ মানে মই চব্জিখিনিতে দি দিওঁ। তেনেই চিম্পুলকৈ ভাজিম, দেখাই নাথাকোঁ বৰ ভালকৈ। এইফালে নিমখ হালধিও অলপ দি দিলোঁ, চব্জিখিনিতে দি দিছোঁ, পিছত নিদিওঁ আৰু চব্জি ভাজিলে মই বেছিভাগ তেলতে পিঁয়াজ দিওঁ, কিন্তু আজি কেইটামান গোটা জিৰা দি দিওঁ। জিৰা দিলেও ভাল লাগে, তাৰপিছতহে পিঁয়াজ দিম। আৰু চব্জি থকা হ'লে দি দিয়া হ'লে আৰু ভাল। এনেকৈ ভাল লাগে কেইবাকেইখনো চব্জি দি ভাজিলে, 12 মিছল চব্জি। আজি ইমানেই ৰ'দ দিছে, ৰাতিপুৱা ইমান ৰ'দ নাছিলে, ইয়াত পূৰা ৰ'দ দি আছে। ৰাতিপুৱা নাছিলে বেছি ৰ'দ, আৰু এতিয়াহে বেছি দিছে 12টামান বজাৰ পৰা। এইফালে চব্জি ভাজি পাতি থৈ আহিছোঁ, আৰু আম কাটি লৈছোঁ। বোলে আম খাই লওঁ, আজি ৰাতিপুৱাৰ পৰা খায়ে থকা হৈছে, মানে ঘামি অৱস্থা নাই। এইফালে চাৰফৰাজ মোবাইল চাই ব্যস্ত। খাবাত মেংগ' খাবা, আহা। এতিয়া দুইটাই আম খাই লওঁ। চকীখন আনিবা, য'ত তোমাৰ চেয়াৰখন, তোমাৰ এইখিনি হয়। এতিয়া খাই লওঁ। মোৰ ভাত কেৰেলা আলু পটলৰ ভাজি ৰেডি হৈ গ'ল। আৰু এতিয়া এইফালে মই এয়া কেৰাহী পাতি লৈছোঁ, একেখন কেৰাহীতে বনাম মই। আৰু এইখিনি মোৰ মাছ ফ্ৰাই কৰা তেল হয়, মই সেইখিনিয়ে দিছোঁ। তেলখিনি গৰম হওঁতে ইয়াত মই এতিয়া গোটা জিৰা কেইটামান দিছোঁ। এয়া মই ভোলে মাছে বনাম। আৰু পিঁয়াজ দিছোঁ এফুটা। পিঁয়াজৰ অলপ কালাৰটো চেঞ্জ হওঁতে মই ইয়াত নিমখ দি দিওঁ। নিমখ সোৱাদ অনুযায়ী দিছোঁ, আৰু লগতে নহৰু থেতালি লৈছিলোঁ, সেয়াও দিছোঁ। অলপ ডাঙৰ ডাঙৰকৈ থেতালিছোঁ, বৰ মিহি কৰা নাইকিয়া। এতিয়া ইয়াতে মই দিছোঁ নামমাত্ৰ হালধি আধা চামুচ দিছোঁ, বেছি দিয়া নাই, কাৰণ ভোলৰ যিটো কালাৰ, সেইটো কালাৰ হৈ থাকিলে ভাল লাগে। নামমাত্ৰ জলকীয়া গুড়ি দিছোঁ, মই জ্বলা নোখোৱাৰ বাবে। কেঁচা জলকীয়া দিয়া হ'লে ভাল হ'লহেঁতেন, কিন্তু মই এতিয়া নিদিওঁ, চাৰফাজে খাব। এতিয়া মছলাখিনি ভালকৈ মিহলিবলৈ অলপ পানী দি দিওঁ। এতিয়া এই মছলাখিনি ভালকৈ ভাজি ল'ম। মছলাখিনি মোৰ ভজা হৈয়ে গ'ল, 5 মিনিটমান লাগিলে এইখিনি ভাজোঁতে। এতিয়া মই ইয়াতে আলুখিনি দিম। আলুখিনি অলপ সিজাই ল'ম। আলু সিজিবলৈ অলপ টাইম লাগে, কিন্তু ভোলখিনি সিজোতে বেছি টাইম নালাগে। সেইখিনি আলুখিনি আগত অলপ সিজাই ল'ম। আধাখিনি এতিয়াই মই সিজাই দিম, পাছত যিখিনি থাকিব ভোল দিয়াৰ পিছত সিজিবলৈ দিম।
আলু সিজিবৰ কাৰণে অকণমান পানী দিলোঁ মই যিখিনি পানী আলু সিজিবলৈ দিছিলোঁ শুকালে সেইখিনি আৰু আলুখিনি মোৰ সিজিলে 30% মান সিজিয়ে গ'ল এয়া বাকী যিখিনি আছে সেইখিনি ভুলি দিয়াৰ পিছত ভুলৰ লগত সিজি যাব এতিয়া ইয়াত মই পানী এতিয়া নিদিওঁ পাছত দিম ভুলৰ পৰা যিখিনি পানী ওলায় সেইখিনি মই শুকাবলৈ দিম তাৰপিছতহে দিম মোৰ ভুলৰ পৰা ওলোৱা পানী শুকাই গ'ল এতিয়া ইয়াত পানী নাই আৰু এতিয়া ইয়াত মই এতিয়া এক্সট্ৰা অলপ পানী ব্যৱহাৰ কৰিম এতিয়া এইখিনিতে অলপ ভালকৈ উতলিবলৈ দিম ধুনীয়া আছে এইখিনি উতলি আছে এতিয়া ইয়াত মই মাছ ফ্ৰাই কৰি থৈছিলোঁ আগতীয়াকৈ এতিয়া সেয়াও দি দিছোঁ এতিয়া এইখিনিতে মাছৰ লগত ভালকৈ 10 মিনিটমান উতলিবলৈ দিম তাৰপিছত মোৰ তৰকাৰী ৰেডি হৈ যাব মাছখিনি মই নিমখ হালধি দি অকল ফ্ৰাই কৰিছিলোঁ আৰু অকণমান গুড়ি জলকীয়া দি দিছিলোঁ ফ্ৰাই কৰোঁতে এতিয়া মই এখন ঢাকন লগাই দিওঁ তেতিয়া সোনকালে হ'ব এতিয়া মোৰ তৰকাৰী হৈ গ'ল আৰু অলপ পনীয়া কৰি ৰাখিছোঁ পনীয়া কৰি ৰাখিলেই ভাল লাগে ভোলৰ তৰকাৰী বৰ বেছি ডাঠ কৰি দিয়া নাই ডাঠ কৰিলে ভাল নালাগিব ইয়াত আপোনালোকে ওপৰত ইচ্ছা কৰিলে অলপ নেমু চেপি দিব পাৰে কিন্তু মই নিদিওঁ এতিয়া নেমু চেপি দিলেও ভাল লাগিব খাবলৈ গৰমত ছাৰফ্ৰাজে আজি ইভিনিঙত কৰ্ণফ্লেক্স খাবলৈ বিচাৰিছে আৰু তাক এতিয়া দি লওঁ সি আগত কৰ্ণফ্লেক্স খাই বেয়া পাইছিলে সি আগত চকোজ খাইছিলে এতিয়া চকোজৰ সলনি কৰ্ণফ্লেক্স খাবলৈ ধৰিছে আৰু তাৰ উপৰি সি 10-15 দিনৰ পৰা চাহেই খাই আছে আগত মই চাহ দিয়া নাছিলোঁ সি কিন্তু এতিয়া চাহ খাবলৈ ধৰিছে আৰু যোৱাকালিৰ পৰা খোৱা নাই যোৱাকালিৰ পৰা সি কৰ্ণফ্লেক্সে খাই আছে এতিয়া মই তাক কৰ্ণফ্লেক্সখিনি খাবলৈ দি দিওঁ তাক নিজে খাবলৈ দিম মই খুৱাই নিদিওঁ চাওঁচোন সি নিজে খাব দিলে কিমান খায় আৰু এইফালে মিষ্টাৰ আৰু ছাৰফ্ৰাজক কণী আমলেট কৰি দিছোঁ আৰু সি কৰ্ণফ্লেক্স এয়া নাখালে তাক নিজে খাবলৈ দিলোঁ এতিয়া মই খুৱাই দিওঁ মই খুৱাই দিয়া হ'লে খালেহেঁতেন এতিয়া সেইকাৰণে তাক মিষ্টাৰে কণী নিজে খুৱাই দিব আৰু এইফালে মোলৈ আমলেট বনাই আছোঁ এতিয়া ময়ো চাহকাপ খাই লওঁ তাৰপিছত দেখাই আছোঁ কি কৰোঁ এতিয়া অলপ মই ছাৰফ্ৰাজক পঢ়াম আৰু পঢ়াই তাৰপিছত ভাত বনাবলৈ যাম আৰু সেইখিনি আপোনালোকক নেদেখাওঁ সেইখিনি দেখাবলগীয়া হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই ভিডিঅ'টো ইমানখিনিতে সমাপ্তি কৰোঁ বুলি ভাবিছোঁ আজিৰ দিনটো মই কেনেকৈ পাৰ কৰিলোঁ আপোনালোকৰ লগত যিমান পাৰোঁ সিমান শ্বেয়াৰ কৰিলোঁ যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে ভিডিঅ'টো মোক প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো টিপি অল টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই গুড নাইট ছাৰফ্ৰাজ বাই বাই কৈ দিয়া বন্ধু শুনি আছো কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই ছাৰফ্ৰাজে সদায় আমাকো কয় শোৱাৰ আগত বাই বাই গুড নাইট এতিয়া আপোনালোককো কৈছে বাই বাই গুড নাইট ৰাতিপুৱা লগ পাম আৰু সি সদায় ৰাতিপুৱা লগ পাম এইষাৰ কথা কয় ভালকৈ কোৱা বাই বাই বুলি ভালকৈ কোৱা তেন্তে আজিলৈ আহিছোঁ বাই বাই